Welcome back my YouTube channel অসম টিউচন চেণ্টাৰ। আজি আমি আলোচনা কৰিম ক্লাছ 9ৰ মেথছ চেপ্টাৰ নম্বৰ 2 এক্সাৰসাইজ 2.2 কুৱেশ্যন নম্বৰ 1। ইয়াতে আমাক কৈছে কি যে 5x minus 4x square plus 3 5x minus 4x square plus 3 এই বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া এক নম্বৰটো দিছে কি যে x is equal to 0 দুই নম্বৰটো দিছে আমাক x is equal to minus 1 তিন নম্বৰটো দিছে কি x is equal to 2 এই বহুপদটোৰ আমাৰ কি কৰিব লাগে নাম্বাৰ 1 ত x ৰ মান 0 লৈ সমাধান কৰিব লাগে নাম্বাৰ 2 x ৰ মান -1 লৈ সমাধান কৰিব লাগে আৰু নাম্বাৰ 3 ত x ৰ মান 2 লৈ সমাধান কৰিব লাগে তো আমি এক নাম্বাৰটো সলভ কৰিম নাম্বাৰ 1 সলভ আমাক সমীকৰণটো দিছে কি যে 5x minus 4x square plus 3 so এইটো আমি px x ৰ জায়গা ইয়াক আমি এনেকৈ লিখিব পাৰো যে কি যেনিবা px is equal to 5x minus 4x square plus 3 ইয়াত p x ৰ জায়গা 0 x ৰ মান 0 দিছে গতিকে x ৰ জায়গা 0 is equal to 5 into 0 minus 4 into 0 square plus 3 ইয়াতে 0 লগত যিকোনো সংখ্যা আমি যদি ইনটু কৰো 0 হৈ যাব minus 4 0 স্কয়ার মানে 0 আৰু 0 লগত যেতিয়া 4 ইনটু হ'ব তেতিয়া 0 ই হ'ব তো থাকিল কি প্লাস 3 তো 0 0 ৰ কোনো 0 0 0 0 তো আমাৰ आंसर হ'ব কি প্লাস 3 তো এক নম্বৰটোৰ সলিউশন হৈ গল আশা কৰো সকলো বুজি পাইছে যদি বুজি পোৱা নাই মোৰ ডেসক্ৰিপচন বক্সত কন্টাক্ট নাম্বাৰ থাকিব কন্টাক্ট কৰি কিনে অধিক তথ্য জানি লব পাৰিব তো নেক্সট আমি দুই নম্বৰটো আহিম দুই নম্বৰটোত কৈছে কি px x ৰ মান দিছে কি -1 তো আমি ইয়াতে লিখিম সমীকৰণটো কি লিখিম 5x minus 4x square plus 3 তো ইয়াতে 5 into x ৰ মান আছে কি -1 4 into -1 square plus 3 তো কি হ'ব 5 গুণ 5 -5 হ'ব কাৰণ ইয়াতে প্লাস আছে প্লাস মাইনাস আছে মাইনাস আৰু ইয়াতে আছে মাইনাস চিন তো 4 into 1 স্কয়ার কি হ'ব প্লাস 1 হ'ব -1 আছে তো তেতিয়ালে কি হ'ব প্লাস হ'ব কাৰণ কি -1 into -1 যদি আমি কৰো কি হ'ব +1 হয় সেই ভিত্তিত আমাৰ কি হ'ল এটো হ'ব কি আমাৰ +1 তো +1 আৰু প্লাস আৰু মাইনাস কি হ'ব মাইনাস সো -4 +3 তো ইয়াতে আছে -9 +3 যদি আমি প্লাস মাইনাস মাইনাস কৰো তেতিয়ালে আমাৰ হয় কি -6 তো ফটাফট স্ক্রিনশট মাৰি লওক বা ভিডিওটো পজ কৰি কেনে বঢ়িয়াকৈ লিখি লওক এতিয়া আমি 3 নম্বৰটো সলিউশন কৰিম সমীকৰণটো আমাৰ এটোই থাকিব খালি মানটো বেলেগ হ'ব 3 নম্বৰ সলিউশনটো तो px x ৰ মান ইয়াতে 3 নম্বৰ আছে কি 2 তো আমি লিখিম 2 is equal to 5x minus 4x square plus 3 তো 5 into x ৰ মান কিমান 2 minus 4 into 2 square plus 3 তো 5 দুগুণে 10 minus 2 দুগুণে 4 2 square 4 4 4 গুণ 16 plus 3 তো এতিয়া কি হ'ব আমাৰ এই প্লাসটো আৰু এই প্লাসটো যদি প্লাস কৰো তেতিয়ালে 13 - 16
যদি আমি ইয়াতে যদি এতিয়া মাইনাস কৰো কিমান হ'ব -3 তো এইটোই আছিল আমাৰ এনসার ক্লিয়ার আশা কৰো সকলে বুজি পাইছে এতিয়া আমি নেক্সট মেথছলৈ আগবাঢ়িম তো ফটাফট স্ক্রিনশট মাৰি লওক এতিয়া আমি 2 নম্বৰত আহিম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন 2 আহিম কি হৈছে তলৰ বহুপদবোৰৰ প্ৰত্যেকৰ বাবে p0 p1 আৰু p2 নিৰ্ণয় কৰা যেনেবা আমি এটা লৈছে এক্সাম্পলৰ থ্ৰু এক নম্বৰটো কি দিছে যে py is equal to y square minus y plus 1 তো এটা আমাক কৈছে কি তিনবাৰ মানটো উলাব লাগবে একবাৰ p ৰ মান 0 y ৰ মান 0 একবাৰ y ৰ মান 1 একবাৰ y ৰ মান 2 ধৰি কৰিব লাগিব তো এতিয়া আমি p ৰ y ৰ মান আমি কি ধৰি কৰিম 0 ধৰি কৰিম 0 তো 0 স্কয়ার minus 0 plus 1 आंसर আহি গল 1 আৰু একবাৰ ধৰিম আমি কি এগেইন আকো একবার ধরে p মান 1 তো p এর মান 1 ধরে যদি করো কি হবে y স্কয়ার আছে y স্কয়ার মানে কি 1 স্কয়ার মাইনাস 1 কি হবে 1 প্লাস 1 তো যাই কি হবে 1 এর স্কয়ার 1 মাইনাস 1 প্লাস 1 এই প্লাস 1 আর মাইনাস 1 কাটি দিলে কি মান হবে 1 তো আৰু এটা আমাক ধৰিব দিছে কি p এর মান 2 তো কি হবে y স্কয়ার আছে তো 2 স্কয়ার minus 2 plus 1 2 2 4 minus 2 plus 1 যদি দিয়া ইয়াৰ পৰা যদি প্লাস 2 যোগ কৰি দিও আমি কিমান হ'ব 5 minus 2 মাইনাস কৰিলে কিমান হ'ব 3 তো এটি আছিল আমাৰ आंसर ফটাফট স্ক্রিনশটটো মাৰি লওক ফটাফট স্ক্রিনশট হৈ গল তেতিয়া দুয়ত আৰু আছে 2 3 4 আৰু বহুত কিটা গণিত আছে এইটা সেম একে নিয়মত হ'ব তো বাকি কিটা কৰি লব যদি কিবা ডাউট পাই কমেন্ট কৰি কৈ দিব নেক্সট ভিডিওত আমি কৰি দিম এতিয়া আমাক 3 নম্বৰটোত কি কৈছে যে কাকত উল্লেখিত মানবৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰিছ শূন্য হয় নে নহয় পৰীক্ষা কৰি চাব যে শূন্য কেতিয়া হ'ব যেতিয়া তাৰ ফলাফল কি হ'ব 0 হ'ব তেতিয়া হে এটো এটা কি হ'ব শূন্য হ'ব তো আমি হেতু লৈ আগবাঢ়ি Question 3 যে কৈছে যে কাকত উল্লেখিত মানবৰ বহুপদটোৰ শূন্য হয় নে নহয় সত্যাপন কৰিছ যেনিবা আমাক প্ৰথমটো দিছে কি px is equal to thrice x plus 1 আৰু x ৰ মান দি দিছে কি x is equal to -1/3 বুলি দিছে তো আমাক কৈছে যে এই কাকত যে x ৰ মানটো দিছে এই x ৰ মানটো এই বহুপদটোৰ শূন্য হ'ব নে নহয় হেতু পৰীক্ষা কৰিব লাগে শূন্য কেতিয়া হ'ব যেতিয়া আমি তাৰ ফলাফলটো কি পাম 0 পাম তেতিয়া এটো x ৰ মানটো কি হ'ব এই বহুপদটোৰ শূন্য হ'ব তে আমি এতিয়া চেক কৰি চাম 0 উলাই নে নাই তো আমাক px দিছে কি px ৰ জায়গাত আমি বহাই দিম -1/3 তো p -1/3 is equal to 3 x ৰ মান আমি কিমান বহাম -1/3 into -1/3 plus 1 এই মাইনাস ইনটু ইয়াতে থাকা যি কথা ইয়াতে থাকা একেই কথা সো আমি উপৰতে দি লৈছো is equal to a3 আৰু a3 কাটিব পৰা যায় তেতিয়া হলে থাকিল কি -1 plus 1 plus 1 -1 কাটিব পৰা যায় आंसरটো ওলাই গল কি 0 তো आंसरটো যদি 0 ওলাইছে আমি লিখিব পাৰো কি এতে কি যে -1/3 বহুপদটোৰ বা সমীকৰণটোৰ আমাক সমীকৰণ বুলিহে কৈছে যে সমীকৰণটোৰ শূন্য
হয় বুলি লিখি দিম তো বাকীকেইটাও এনেকুৱাই সো গাইজ বাকীকেইটা নিজে নিজে কৰি ল'ব ইমান সময় আমাৰ হাতত নাই সো যদি কিবা ডাউট লাগে বাকীকেইটা কৰোঁতে আমাক কমেণ্ট কৰিলে আমি নেক্সট ভিডিঅ'লৈ আগবঢ়াই দিম তো এতিয়া আমি যাম কুৱেশ্যন নম্বৰ 4ত স্ক্ৰীনশ্বট মাৰি লওক ফটাফট Question number 4 Question number 4 কি কৈছে যে তলত প্ৰতিটো বহুপদৰ শূন্য নিৰ্ণয় কৰা তলত প্ৰতিটো বহুপদৰ কি শূন্য নিৰ্ণয় কৰিব কৈছে যেনিবা এক নম্বৰটোত কি দিছে এক নম্বৰটোত দিছে px x plus 5 এই বহুপদটোৰ আমাক কি নিৰ্ণয় কৰিব কৈছে শূন্য নিৰ্ণয় কৰিব কৈছে তো শূন্য আমি কেতিয়া নিৰ্ণয় কৰিব পাৰিম আমি শূন্য নিৰ্ণয় কৰিবলৈ গলে কি লিখিব লাগিব যে x plus 5 is equal to 0 x plus 5 is equal to 0 আৰু যেতিয়া আমি x ইয়াতে ৰাখি দিম আমাক x ৰ মান লাগে তো x is equal to 5 যেতিয়া ইফালে আহিব কি হ'ব প্লাছত আছে গতিকে ইফালে আহিলে কি হ'ব -5 তো এতেকে কি লিখিব বহুপদটোৰ শূন্য -5 বহুপদটোৰ শূন্য -5 বুলি আমি লিখিব পাৰো একেবাৰে ইজি সো গাইস স্ক্ৰীনশ্বট মাৰি লওক বা পজ মাৰি কিনে সলভটো কৰি লওক